এয়া পুৰা পায়স হৈ আছে, হোৱা নাই, হ'ব। হা ঘিলা পিঠা খাই আছো। ঘিলা পিঠা কেনেকৈ খাই ঘিলা পিঠা? ভাল হৈছে, মজা। মোৰ এতিয়া ভোক লাগি গৈছে বেছি। খাইছানে? কেনেকৈ হৈছে নাজানো আৰু খালে মানুহে গম পাম আৰু ভাল। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ, কাৰণ আজি গণেশ পূজা আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোকে গণেশ পূজাৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব্লাউজটো নিমিলিল বাৰু, মানে ক'লা ব্লাউজ নাপালোঁ, সেইকাৰণে যিকোনো এটা পিন্ধি ল'লোঁ আৰু একো নহয় বাৰু। ঘৰতে পূজা অলপ কৰিছে, ভাবিছোঁ আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ। ঘৰতনো কেনেধৰণে আমি কি কৰোঁ সকলোবোৰ আপোনালোকক দেখাই যাম। এতিয়া মই প্ৰথমতে বনাবলৈ গৈ আছোঁ পায়স, মানে গণেশ বাবাক দিব লাগিব। তেতিয়াহ'লে ব'লক দেৰি নকৰি মোৰ লগত থাকক, আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু এই কাজু ড্ৰাই ফ্ৰুটছ মানে পায়সত দি দিম আৰু এতিয়া এয়া দি দিলোঁ। এয়া মই পায়স বনাইছোঁ আৰু এয়া হ'ল চাউলখিনি দি দিম আৰু অকণমান গাখীৰখিনি উতল খাবলৈ দিছোঁ। চাই থাকক আৰু এইটোৱে ভিডিঅ'টো। এয়া পুৰা পায়স হৈ আছে, হোৱা নাই, হ'ব আৰু। বৰমা আহি পালে, নমস্কাৰ। মানে এইটো মোৰ ইউটিউব ভিডিঅ' হয়, আপোনালোকে চবেই পাব। গণেশ পূজাৰ কাৰণে আমাৰ বৰমা আহি পালেই আৰু আমি নাম গাম আৰু অকণমান দেৰিকৈ, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। আৰু এয়া বৰমা, মা, খুৰীহঁতে লগ লাগি মাহ প্ৰসাদৰ কাম কৰি আছে। বৰমাই নাৰিকল চেলাই আছে। ধুই দিব লাগিব পাকটো। আৰু গণেশ পূজা বুলি ঘৰতে অলপ খিচিৰি বনাব, সেয়ে আমাৰ খুৰাজনে মানে পাচলি কাটি আছে, চব্জি কাটি আছে। এইজন মোৰ খুৰা, যিজনে মানে বহি পাচলি কাটি আছে। সেয়া আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈ, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ভিডিঅ'টো চাই কেনে। এয়া আমঠানি পাত লৈ দিছোঁ, মানে অলপ দুৱাৰমুখত দিলে ভাল লাগে ন। এয়া পাত ধুনীয়াকৈ এলাই মেলি দিম আৰু অকণমান দুৱাৰমুখত লগাই দিম। এয়া অলপ আম পাত আনিছিলে, আম পাত অলপ দুৱাৰমুখত লগাই দিওঁ আৰু মন্দিৰৰ ভিতৰতো লগাই দিম বুলি ভাবিছোঁ। অকণমান ধুই লৈ দুৱাৰমুখত অকণমান লগাই দিম আৰু এয়া হ'ল মোৰ ডাঙৰ দাদা, মানে মোৰ বৰ্তা ল'ৰা, আম পাত লগাই আছে। আৰু দুৱাৰমুখত আম পাত লগাইছোঁ, অকণমান দেখাই দিওঁ। এয়া দুৱাৰমুখত এনেই আৰু মুখত অকণমান আম পাত লগাই দিছোঁ, ভাল লাগে অলপ পূজা বুলি আম পাত লগালে। আৰু এয়া আহি পাইছে মোৰ মাহীৰ ছোৱালী, তাই চাহ খাই আছে লগত এই মৰম লগা আমাৰ লিচাজনী। এয়া পুৰা মাহ প্ৰসাদৰ কাম কৰি আছে। এই বৰমাই নাৰিকল কটাব, জোৰ দিয়ক। বগা কৰি আহিছে, এতিয়া পুৰা জোৰ দিছে, দিয়ক দিয়ক, ভাঙক। পাৰিবনে নাই? বঢ়িয়া 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 বঢ়িয়া। ফাইনেলি নাৰিকল ফাটি গ'ল, ফাটি গ'ল ফাটি গ'ল ফাটি গ'ল ফাটি গ'ল। মানিছোঁ দেই আপোনাক, সি নব পাৰে, পুৰা জোৰ আছে। আৰু আমাৰ ঘৰত আহিছে এই মানে মোৰ ভণ্টি হয়, তাইৰ বিয়া হোৱা 1 বছৰমান হ'ল। সেয়া এতিয়া আহিছে পূজা বুলি। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হা, বহুত ভাল লাগিছে। আৰু আপোনালোক সকলোৰে গণেশ পূজাৰ শুভেচ্ছা জনালোঁ। হেপী গণেশ পূজা। সেয়াই আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাব, স্কিপ নকৰাকৈ। আৰু কিবা কিবি আছে বহুত, দেখাই থাকিম বাৰু আপোনালোকক, তেতিয়াহ'লে চাই থাকক। পিঠা হৈ গ'ল পূজাৰ কাৰণে, ঘিলা পিঠা এই এখেতে বনাইছে। এখেত মোৰ পেহী হয় দেই। নমস্কাৰ দেই। এই পিঠা ৰেডি পুৰা। কেনেকৈ হৈছে নাজানো আৰু খালে মানুহে গম পাম আৰু ভালেই হ'ব, পুৰা ৰঙা হৈছে, ধুনীয়া। আৰু এইজনী আমাৰ খুৰী, এইজনী বগা খুৰী দেই। কেনেকুৱা গণেশ পূজা কেনেকুৱা? খুব ভাল কি চলাই লাগিছে। আছে? মটৰ মটৰ আজি আমাৰ গণেশ পূজাৰ কাৰণে খুব ভাল লাগি আছে। ভাল লাগি আছে মনটো ন। খিচিৰি খাব পাম, বিলাহী টক খাব পাম, চব্জি খাব পাম, হয়নে? কৰিব পাৰিম, বাবাক দৰ্শন কৰিব পাৰিম। বঢ়িয়া। সেয়া চাই থাকক আৰু আপোনালোকে ভিডিঅ'টো। এই আমাৰ খিচাৰি ৰেডি মানে বনাই আছে, হ'ব আৰু। পূজাৰ কাম হোৱা নাই, পূজা চূজা কৰাৰ পিছত আমি
খিচিৰি খাব পাম আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো এজনী আমাৰ খুৰী চাহ খাইছে কি দি চাহ কি দি খাইছে ভুজিয়া বনাই ঘিলা পিঠা ঘিলা পিঠা হা ঘিলা পিঠা খাই আছো ঘিলা পিঠা কেনেকৈ খাই ঘিলা পিঠা দাঁতৰ কামুৰি টেংকুৰ ভেংকুৰ কৰি আপুনি কি খাইছে মই খালি চাহ খাইছো মোক দিয়া নাই পূজা কৰিব নালাগে দে নোখোৱাই ভাল হয়নে এবাৰ গৈ আছো আপুনি ঘিলা পিঠা খোৱা নাই মই ঘিলা পিঠা খোৱা চাহে পিলাই আছো ঠিকে আছে সেইকাৰণে মনটো দুখ এয়া খিচিৰি বনাইছে চব্জি কিমান দূৰ আগবাঢ়িছে হুলদা খিচিৰি হ'ল খিচাৰি গৰম খিচাৰি চব্জি বাকী আছে ন আমাৰ বৌ আহিছে একো নকবা ইউটিউব পুৰা ভিডিঅ' কৰিব নালাগে একো ক'ব মানা কৰিছে একো ক'ব নালাগে গণেশ কৰি দিয়া নাম ধৰিব লাগিব তাৰ মতে এখনত চাহ খাই লৈছোঁ মই একো খোৱা নাই পিছত তুমি কৈ দিলা এজনী বগা ফুলে চাহ আছে ইয়া চাহ আছে চাহ খাই আছে চাহ আপোনাৰ কৈছে চাহ আছে ভিডিঅ' হৈছে আহি দে আৰে নমস্কাৰ দি দিয়া তুমি নমস্কাৰ দিয়াচোন এজনী আমাৰ ভতিজা দেই নমস্কাৰ দিয়া নমস্কাৰ দি দিয়ে দাদাই অকণমান ভাল নেগেৰা বজাই আপোনালোকক মই অলপ শুনাই দিওঁ আৰু আমাৰ পুৰা মানে গণেশ বাবা গা চা ধোৱা হৈ গ'ল আৰু মানে গোটেই ধুনীয়াকৈ থাপনা চাপনা সজোৱা হৈ গৈছে এতিয়া আমি নামত বহিম আৰু সেয়া ফুট চুট লগাই লৈছোঁ ধুনীয়াকৈ আৰু নামত বহাৰ আগতে আমাৰ বনোৱা কোনাখিনি কিমান আগবাঢ়িছে অলপ দেখাই দিওঁ বোলো আৰু এয়া আমাৰ বিলাহীটক বনাই আছে হোৱা নাই হ'ব আৰু খিচিৰি আৰু ভাজি হৈছে তই ইমান ব্লগত ওলাব লাজ কিয় কৰ ই বৈদ্য লাজ কৰে আৰু আমাৰ নাম চাম গোৱা হৈ গ'ল এয়া হ'ল পায়স এতিয়া আমি পায়স খাম ই পায়স খাইছে চাহ আমাৰ নাম চাম গোৱা হৈ গ'ল পায়স খাইছে আপোনাক ভালকৈ দেখাইছে পায়সৰ লগত মিলি আছে না মানুহজনী বহুত ভাল হৈছে মোৰো ভোক লাগিছে দেই এতিয়া দেখা পাই পায়স ক'ত মন্দিৰত গৈছিলা ভাল লাগিছে নে পায়স খাই কেনেকুৱা দুলুমণি তুমি ভালকৈ খোৱা ধুনীয়া হৈছে খোৱা সঁচাকৈ ভালকৈ খাইছানে নমস্কাৰ দিছা কি এই আমাৰ পায়স বাৰী আছে আমি এতিয়া পায়স খাম দিয়া অলপ খাব দিয়া মোক কৰাটো দিয়া না অকণমান মিঠাই কলাটো দিবা হা আৰু এয়া পায়স মানে খাব ওলাইছোঁ ভাবিছোঁ আপোনালোকে ইমান টাইম মোৰ ভিডিঅ'টো চাই আছে তো আপোনালোককো লগ দিওঁ আপোনালোকক বিচাৰোঁ মই খাই চাওঁ অলপ কেনেকুৱা হৈছে ভাল হৈছে ভগৱানৰ প্ৰসাদ এনেও ভালো হয় ধুনীয়া প্ৰসাদ খাই যাবা আহা মাইনা আহা হেল্ল' খিচাৰি খাই লৈ দিলোঁ মানে খোৱা কেনেকুৱা কেনেকুৱা এক্সপ্ৰেশ্যনটো দিয়া আকৌ ভাল হৈছে মজা মোৰ এতিয়া ভোক লাগি গৈছে বেছিকৈ মঞ্জু খুৰী দিয়কচোন এবাৰ খাই দেখাই দিয়ক
কেমেৰাত খাই দেখাই দিয়ক বঢ়িয়া আছে বঢ়িয়া আছে মানুহৰ লোভ লাগিব এতিয়া দেখাই দিয়ক এবাৰ দেখাই দিয়ক বহুত ধুনীয়া মোৰ এতিয়া ভোক লাগি গৈছে মই খাম আৰু এইফালে বহিছে ঠিক আছে না নিমখ জুলি গ'ল এই নিমখ ভৰ্তা কেনেকুৱা খাইছে খিচিৰি বঢ়িয়া হে বিলাহী টক চব্জি বঢ়িয়া মোৰ খাওঁ খাওঁ লাগিছে এতিয়া দিয়া মানুহৰ কাম নাই দুটামান হৈছে সুধা ভাত তোক বহুত বেজ্জাতি কৰি আছো ভট ব্লকত লিচাৰ মাকে খাই আছে আৰু মই লিচাক লৈ আছো দে লিচা আমাৰ লিচা খাইছা খিচিৰি মন্দিৰত পূজা কৰিব গৈছিলা নাই গণেশ মন্দিৰত গৈছিলা এইটোতো কথাই নাই এইটোৰ নাম কি এইটো পোৱালিটোৰ নাম কি কি নাম তোমাৰ এইটো কাৰ দীপ্তিৰ নেকি দীপ্তি ভনীয়েক নেকি ডিম্পি তোমাৰ ন ভণ্টি দিয়া খোৱা খাই লোৱা দে আৰু এইফালে খিচিৰি চিচিৰি খাই আছে মই লিচাক লৈ কেনে ভিতৰত আহিছোঁ মোৰ লাহেকৈ খাম আৰু অকণমান লিচা চা কেমেৰা চা চা দেখাই দিছোঁ অকণমান আমাৰ লিচাজনী সেই আৰু এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে অকণমান খাই চাওঁ দেখাই দিয়া খাই চাওঁ বহুত টেষ্টি মিঠা জ্বলা আছে ভাল লাগিছে বহুত বেছি ভাল লাগিছে এয়া বাচন চাচনবিলাক এই আমাৰ পেহীজনীয়ে ধুই আছে বেচেৰা কি কৰিব গণেশে বা আশীৰ্বাদ কৰক ন লুকাইছে আৰু মানুহ চানুহ গ'ল মোৰ পূৰা ড্ৰেছ চেঞ্জ কৰিলোঁ পূৰা চিভিলত আহি গৈছোঁ এতিয়া আমাৰ লাষ্টত আমাৰ বাহঁত আহিছে মই দেখাই দিওঁ বা এইজনী আমাৰ নিশা মোৰ ভাগিন লাষ্টত আহিছে তাই ন খাবৰ কাৰণে কেনেকুৱা লাগিছে খাই চনুবা ভাল লাগিছে দিয়া খোৱা ভালকৈ ধুনীয়াকৈ দেহা তুমি খালানে এজনী আমাৰ মৰমৰ ভাগিন দেই মোৰ গাৰু এজনী ভাগিনক দেখা পাইছে এইজনী মোৰ ছেকেণ্ডজনী ভাগিন মই কেমেৰা অনাৰ লগে লগে ভিনদেউৱে পলাইছে পায়সৰ বাতি লৈ চকুত গৈছে ইমান লাজ কি খবৰ এইবিলাক মানুহৰ কথা আৰু দেখালোঁ দিয়ক দেখাই দিছোঁ অকণমান চাই লওক দেই এইখাতে ভিনদেউ মজা দিছে এইটো দিছে এইজনী মায়ে দেই লাষ্টত ৰোৱা ধোৱাখিনি খাব ওলাইছে মই ৰোৱা ধোৱাখিনি খাইছোঁ দিয়ক মই মানে কাম কৰোঁতে মানে দিন যায় সেইকাৰণে চব এতিয়া বাহঁত যাব ওলাইছে চব ঘৰত ময়ো অকণমান আগবাঢ়ি থৈ আহোঁ আৰু কি কয় ওলাই যাওঁ অকণমান মুনুবা নাহিল নেকি কালি লৈ যাম কালি পুৰা ভিডিঅ' কৰিম ঠিক আছে বাই বাই যাম দিয়া এইবিলাক গ'ল আৰু বাহঁত এতিয়া মই ভিতৰত যাওঁ এতিয়া ঘৰলৈ যায় ইমান ধুনীয়া লাগি আছে তলৰ পৰা ওপৰলৈ সঁচা হৈছে চিৰিয়াছলি কৈছে ভাল লাগিছে বহুত ধুনীয়া লাগি আছে যাওক মানুহ চানুহ গ'ল ঘৰত অলপ কিবা কিবি কাম আছে সেইটো মই কামটো আগে খতম কৰি লওঁ আপোনালোকে চাগে ভাবিছে মই ঘৰত কিবা কাম কৰিম বুলি ভাবি ইমান ধুনীয়া ধুনীয়া ছোৱালীৰ ড্ৰেছ দেখাই আছোঁ মানে কি হৈ আছে মই ক'ত আছোঁ কথাটো কওঁ শুনক মই আছোঁ বৰ্তমান এতিয়া ফেঞ্চিত কাৰণ কিবা এটা কামৰ কাৰণে হঠাৎ মই ফেঞ্চি আহিব লগা হ'ল কিবা ইমাৰ্জেঞ্চি আছিলে আৰু এনেও ভিডিঅ'টো মোৰ বহুত বেছি লম্বা হৈ গৈছিলে
ভাবিছোঁ মই ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিম যদি মোৰ আজি ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ভাল হ'লেও জনাব আৰু বেয়া হ'লেও মোক জনাব তেতিয়াহে মই আগলৈ আৰু ভালকৈ ভিডিঅ' কৰি যাবলৈ পাৰিম তেতিয়াহ'লে আজিলৈ